নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহি আছোঁ এক নিৰ্দিষ্ট জেগালৈ আৰু এই জেগাডোখৰ আপোনালোকে ভালদৰে চাওক আৰু আপোনালোকে ধৰিব পাৰিব মই ক'লৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে, মই মাকুমত বৰ্তমান উপস্থিত হৈছোঁহি। যিহেতু আজি মাকুম মহাবিদ্যালয়ত ৰূপালী জয়ন্তী সমাৰোহ উদ্বোধন কৰিছে আৰু তাত শুনিব পৰা মতে লগৰ কেইটামানে কৈছে আজি নীলাক্ষী নিয়োগ আহিব বুলি, সেইকাৰণে চাবলৈ আহিছোঁ। আৰু বলক বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক, আজি ধামাকা হ'ব একদম। আৰু বন্ধুসকল, আমি আন্ধাৰে মুন্ধাৰে আহি আছোঁ, যিহেতু বন্ধুসকল ৰাতি 8টা বজালৈকেহে অটো চলে আৰু সেইকাৰণে আমি খোজেৰে আহি আছোঁ মাকুম মহাবিদ্যালয়। গতিকে যাওঁ, ভিডিঅ'টি অনুসৰণ কৰোঁ, বলক তেনেহ'লে। আৰু বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে নিজৰ ফ্ৰেণ্ড বুলি, নিজৰ বন্ধুবৰ্গ বুলি কিবা এটা ভাবি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে চাওক বন্ধুসকল, আমি আহি আছোঁ, পালোহি আৰু বেছি টাইম নাই আৰু। তেনেহ'লে বলক বন্ধুসকল। আমি আহি মাকুম কলেজ পাই গ'লোহি আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বন্ধুসকল। আৰু বলক আমি তেনেহ'লে ভিডিঅ'টি সকলোৱে মিলি উপভোগ কৰোঁ।
কাছে আছে হাত ওতে মোর খুদি বাবা করিবা কাছে আছে হাত আশ্বিন ফাগুন মাসে পরান ঘাসে নতুন বিয়ের ফুল ফুটিছে উথালি পাথালি মনে আঁকা করে নতুন বিয়ের ফুল ফুটিছে এই পিয়ালি রে